নমস্কাৰ আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হল 25 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আহি পৰিছে সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ জুবিন ক্ষেত্ৰক লৈ অখিল গগৈৰ বিশেষ অভিযোগ ইন্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড এজন শিল্পীক পাৰ চৰাইৰ গঁৰালৰ দৰে ঘৰ এটা বনাই দিছে এজাক বৰষুণ দিলে জুবিন ক্ষেত্ৰক আৰু কোনেও খোজ দিব নোৱাৰা হ'ব জুবিন গাৰ্গৰ সাংগঠনিক ধৰণে অৱহেলা কৰা হৈছে এই ভয়ংকৰ অভিযোগ তুলিছে জুবিন ক্ষেত্ৰক লৈ বিধায়ক অখিল গগৈ আপুনি যদি এজন প্ৰকৃত জুবিন অনুৰাগী আৰু জুবিন ক্ষেত্ৰক ভাল পায় তেনেহলে আজিৰ ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ বিশ্বৰ লাখ লাখ মুছলমানৰ বাবে ৰাইছুল আলমে আনিছে এটি ভাল খবৰ নাছাৰ ভ্ৰমণ কৰা তেজপুৰৰ একমাত্ৰ ছাত্ৰ ৰাইছুল আলম 2013 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মাদ্ৰাসাত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিল নাছাৰ ভ্ৰমণৰ সুযোগ লাভ কৰিলে ৰাইছুল আলমে আপুনি যদি এজন প্ৰকৃত মুছলমান ব্যক্তি ৰাইছুল আলমৰ কাৰণে নিশ্চয় এটা লাইক কৰি ভিডিঅটো শ্বেয়াৰ কৰি দিব